খৰালিটো খহনীয়া ডিব্ৰুগড়ত কাছাৰী ঘাটত নিশা ভয়ংকৰ পৰিস্থিতি যিকোনো মুহূৰ্তত ছিগিব পাৰে সুৰক্ষা বান্ধ শিশু উদ্যান নিৰ্মাণে বিপদ মাতিছে ডিব্ৰুগড়লৈ বৰলুইতৰ খহনীয়াই বিপদ মাতিছে ঐতিহাসিক ডিব্ৰুগড় চহৰলৈ চহৰখনৰ কাছাৰী ঘাটত নিশা ভয়ংকৰ খহনীয়াত জাহ গৈছে প্ৰায় 150 মিটাৰ ভূমি উটুৱাই নিছে জিঅ'বেগ চহৰখনৰ একমাত্ৰ সুৰক্ষা বান্ধলৈ মাত্ৰ 5 মিটাৰ দূৰত্ব সুৰক্ষা বান্ধটো ছিগিলেই যিকোনো মুহূৰ্তত ডিব্ৰুগড় চহৰলৈ প্ৰৱেশ কৰিব ব্ৰহ্মপুত্ৰৰ পানী এই খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে জলসম্পদ বিভাগে কিন্তু নাই গৰাখহনীয়া প্ৰতিৰোধ হোৱা নাই ইফালে এই স্থানতেই কেন্দ্ৰীয় চৰকাৰৰ কোটি টকীয়া শিশু উদ্যানৰ নিৰ্মাণ কাৰ্য চলি আছে যাৰ বাবে সৃষ্টি হৈছে ভয়ংকৰ খহনীয়া ইয়াকে লৈ উত্তপ্ত হৈ পৰিছে চহৰবাসী আমাৰ যিটো মেইন চেনেল আছিল সেই চেনেলত পানী নগৈ কাৰণ তাত চৰ বান্ধি গ'ল যাৰ ফলত কি হৈছে পানীটো আহি পেলাই আমাৰ এই যিটো 6 নম্বৰ স্পাৰত আহি হিট কৰাৰ ফলত এইটো বেক ফ্ল' কৰাৰ লগে লগে তলত স্কাৰিং কৰি আমাৰ খহনীয়াটো বঢ়াই আছে আমি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনোৱা হৈছে আৰু লগতে মাননীয় মন্ত্ৰী মহোদয়ক নিৰ্দেশ দিছে যে যিকোনো প্ৰকাৰে হ'লেও যি প্ৰয়োজন হয় আমি সেইটো ব্যৱহাৰ কৰি আমি এইটো ৰোধ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ নিৰ্দেশ কৰা দিছোঁ মানে ইৰ'শ্যন যেতিয়া এক্টিভ হ'ল তাৰপিছৰ পৰা আমি জিঅ' বেগ আমি ডাম্পিং কৰি আছোঁ গোটেই ৰাতিও কৰা গ'ল আৰু এতিয়াও আমি কৰি আছোঁ আৰু নতুন নতুন টীম আমাৰ এড হৈ আছে নাও এতিয়া আমাৰ আহি আছে নাওত আপোনাৰ বালি লোড কৰি আছে আৰু আমি বেগ মেগা বেগ আৰু টাইপ চি এটা মিডিয়াম চাইজৰ থাকে সেইটো আমি এতিয়া ডাম্পিং কৰিম অলপ পিছত যিবোৰ সময়ত চৰকাৰে গুৰুত্ব দিব লাগে এইবোৰ দিশত কিন্তু সেই সময়ত চৰকাৰ ব্যস্ত উচ্ছেদ অভিযান কাৰ্যত ব্যুৰ' ৰিপৰ্ট অনুৰোধ অসম